অনুগ্ৰহ কৰি অংকুৰণ পৃষ্ঠ চেনেলটি সাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে বেল আইকনটি প্ৰেছ কৰক। ধন্যবাদ। আকৌ আহিল আই তেজেৰে ফাকু খেলিবলৈ। আইৰ সতীত্ব ৰক্ষাৰ বাবে কতজনে প্ৰাণ বিসৰ্জন দিলে, মাতৃভাষা ৰক্ষাৰ বাবে কতজনে বুকু পাতি ললে বন্ধুক বাৰুদৰ। তাৰ পাছতো তোমালোকক বুজনি দিবলৈ আৰু কি লাগে? নে নিজৰ স্বাৰ্থৰ বাবে, নাইবা অলপ লালসাৰ বাবে মাতৃক বিক্ৰী কৰিবলৈ ওলাইছে বঙালৰ হাতত? নাই, তোমালোক কেতিয়াও অসমীয়া নহয়। তোমালোকৰ গাত এক বিন্দু নাই অসমীয়া আইৰ তেজ। তোমালোক কাপুৰুষ, চকু থাকিও অন্ধ তোমালোক। আইৰ বুকুৰ পৰা হাজাৰ হাজাৰ গড় কাঢ়ি লৈ গল সিহঁতে, তথাপিও কোনেও নোৱাৰিলে সিহঁতক সম্পূৰ্ণৰূপে সুৰক্ষা দিবলৈ। বান সাহায্য নামত অলপ চাউল আৰু দালি যোগান ধৰিয়েই সামৰণি মাৰে সিহঁতৰ দায়িত্ব। মাথাউৰি নামত বালি ভেটা দিয়েই ভোট গ্ৰহণৰ ৰাস্তা মুকলি কৰি লয় সিহঁতে সেই দুখীয়া অজলা অসমীয়াবোৰৰ পৰা। কিয় ইমান দৰদ তোমালোকৰ সেই বঙালবোৰৰ বাবে? তোমালোকে পাহৰি গলা নেকি চিলাপথাৰত অসমীয়াৰ অস্তিত্বক অপমান কৰাৰ কথা? কিয় পাহৰি গলা পশ্চিমবংগত বঙালবোৰে অসমৰ বিহুৱা দলক অপমান কৰাৰ কথা? তোমালোকৰ অলপো নুপুৰেনে বুকুখন? অসমীয়া আইৰ বাবে যিসকলে মান মাতিবলৈ আহে সিহঁতকো দেশদ্ৰোহী বুলি গ্ৰেপ্তাৰ কৰে সিহঁতে। আৰে নিজৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাকৈ বহিৰাজ্যত নিজৰ জীৱিকাৰ পথ বাছি ল'বলৈ বাধ্য হৈছে, সেই ৰাজ্যত আকৌ বিদেশী সংস্থাপন দিয়ে। সেয়া কেৱল ৰাজনীতি মুনাফাৰ বাবে নহয় জানো? হিংসা, হত্যা, লুণ্ঠন, ধৰ্ষণ, সেই সকলোবোৰ সিহঁতৰ কাম। পূববংগীয় মিয়া বঙালীবোৰে অপকৰ্ম কৰি কৰি অসমীয়া মুছলমানসকলকো দোষী কৰিবলৈ চেষ্টা কৰিছে। বঙালেই, সি মুছলমানেই হওক বা হিন্দুৱেই হওক, অসম কেৱল অসমীয়াৰ বাবে। সেই লোভিয়াবোৰে কি বুজিব শংকৰ আজানৰ জিকিৰ আৰু বৰগীতৰ সুৰ? নিশ্চয় আৰু বেছি দিন নাই তহঁতি দেখা পাবি যে অসমীয়াই কালৈকো ভয় নকৰে, না মৰিবলৈ না যুঁজিবলৈ। তেতিয়া হয়তো চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা হ'ব। আকৌ লিপিবদ্ধ হ'ব অসম বুৰঞ্জীত স্বাধীনতা সংগ্ৰামৰ কথা। অসমীয়াই কেতিয়াও লাচিতক পাহৰিব নোৱাৰে। প্ৰকৃত অসমীয়াই কেতিয়াও মাতৃক বিক্ৰী কৰিবলৈ নিদিয়ে। জয় আই অসম।